নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম সংখ্যাৰ বিভাজ্যতা। আৰু এনেকুৱা প্ৰশ্ন সকলো ধৰণৰ পৰীক্ষাতে আহি থাকে যিহেতুকে, গতিকে সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। ডিভিজিবিলিটি অফ নাম্বাৰ্ছ। গতিকে ফাৰ্ষ্ট যদি আমি 2ৰ কথালৈ আহোঁ, আমি সকলোৱে জানোৱে চাগে অলৰেডি যে 2ৰে কোনবিলাক সংখ্যাক হৰণ যায়। যিবিলাক সংখ্যা নেকি যুগ্ম সংখ্যা হয়, ধৰা মই লিখিলোঁ এনেকৈ 1 2 4 5 2। ইয়াত আপোনাৰ 2টো হৈছে এককৰ ঘৰ অংক আৰু ই হৈছে যুগ্ম সংখ্যা, গতিকে এই গোটেই সংখ্যাটোকে 2ৰে হৰণ যাব। আমি এইখিনি কথা সকলোৱে জানোৱে, এইটো ইজি হয়। 4 6 4 8 6 মানে ইয়াকো আপোনাৰ 2ৰে হৰণ যাব। কিহৰ কাৰণে? ছটো এটা যুগ্ম সংখ্যা। বা আমি যদি 5ৰ ক্ষেত্ৰলৈ আহোঁ, তেন্তে 5ৰেনো কোনবিলাক সংখ্যাক হৰণ যায়? এইটো একেবাৰে ইজি হয়। যিবিলাক সংখ্যাৰ এককৰ ঘৰত 0 বা 5 থাকে সেইবিলাক সংখ্যাকেই 5ৰে হৰণ যায়। ধৰা হ'ল এতিয়া এইটো 0, এইটো হৈছে 1 2 5 0। ইয়াত আমাৰ এককৰ ঘৰত কি আছে? 0 আছে, গতিকে এইটো 5ৰে হৰণ যাবই নিশ্চিন্ত, মানে কথাই নাই। ধৰা হ'ল মই লিখিলোঁ 6 5 4 5। ইয়াত আপোনাৰ এককৰ ঘৰত আছে 5, গতিকে ইয়াকো 5ৰে হৰণ যাবই, কোনো ধৰণৰ সন্দেহ নাই। কিন্তু যদি আমি 3ৰ ক্ষেত্ৰলৈ আহোঁ, অৰ্থাৎ 3 সংখ্যাটোৱেনো কোনবিলাক সংখ্যাক হৰণ যায়, ইয়াৰ ক্ষেত্ৰত বস্তুটো অলপ দিগদাৰ হৈ পৰে। আমি পটকৈ উলিয়াব নোৱাৰোঁ আৰু কেতিয়াবা কি হয়, ডাঙৰ সংখ্যা দি দিয়ে, গতিকে হৰণ কৰিবলগীয়া হ'লেও বহুত টাইম লাগি যায়। সেইকাৰণে আমি হৰণ নকৰাকৈ আমি গম পাম যে 3ৰে হৰণ যায় নে নাযায় এটা সংখ্যাক। সেই নিয়মটো হ'ল কি? ধৰা হ'ল মই এটা সংখ্যা লৈছোঁ 2 3 4 6 3। এই সংখ্যাটো 23,463। এই সংখ্যাটোক আমি এতিয়া চাব লাগে যে 3ৰে হৰণ যায় নে নাযায়। তো ইয়াৰ নিয়মটো হৈছে কি? আমি যিকেইটা অংক আছে, আমি গোটেই অংককেইটা আমি যোগ কৰিব লাগে। 2 + 3 + 4 + 6 + 3 কিমান হ'ব যোগ কৰিলে? এইটো 2 3 5 5 4 9 9 6 15 15 3 হ'ব 18। এতিয়া আমি চাব লাগে যে আমি আপোনাৰ এই গোটেইকেইটা অংক যোগ কৰি যিটো সংখ্যা পালোঁ, এই সংখ্যাটোত 3ৰে হৰণ যায় নে নাযায়। এতিয়া আপোনাৰ 18 3ৰে হৰণ যায়, 6 বা যায়, 3 6 18। গতিকে আমি এতিয়া ক'ব পাৰিম যে এই গোটেই সংখ্যাটোকো 3ৰে হৰণ যায়। গতিকে সেইটো হৈছে নিয়ম। আপোনালোকে এই গোটেই সংখ্যাটোক 3ৰে হৰণ কৰি চোৱাৰ দৰকাৰ নাই। আপোনালোকে এই নিয়মটো কৰিব, ধুনীয়াকৈ গম পাই যাব যে 3ৰে হৰণ যায় নে নাযায়। বন্ধুসকল, আমি যদি এতিয়া 11ৰ কথালৈ আহোঁ, অৰ্থাৎ 11 সংখ্যাটোৱেনো কোনবিলাক সংখ্যাক হৰণ যায়, ইয়াৰ ক্ষেত্ৰত অলপ বেছি বস্তুটো টান হৈ পৰে। আমি 11 সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক আমি হৰণ কৰিব যাওঁতে বহুত দেৰি হৈ যায়, বহুত দিগদাৰ হয়। তো ইয়াতো এটা সহজ নিয়ম আছে, সেইটো মই দেখুৱাই দি আছোঁ। ধৰা হ'ল মই এটা সংখ্যা লৈছোঁ 4 5 6 7 9 3 7। এই সংখ্যাটো মই লৈছোঁ। আমি এতিয়া কি কৰিব লাগে? ইয়াত বাওঁফালৰ পৰাই হওক, অৰ্থাৎ ইফালৰ পৰাই হওক বা ইফালৰ পৰাই হওক, আমি কি কৰিব লাগে? ইয়াত থকা যিকেইটা অযুগ্ম স্থানৰ অংক আৰু যিকেইটা যুগ্ম স্থানৰ অংক, আমি সেইকেইটা প্ৰথমতে উলিয়াই ল'ব লাগে। এতিয়া আপোনাৰ অযুগ্ম স্থানৰ মানে এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকৈ যাব। গতিকে 1 নম্বৰটো 1টো হৈছে অযুগ্ম সংখ্যক, গতিকে এইটো মই চিন দিম। যিকেইটা নেকি অযুগ্ম সংখ্যক মানে অযুগ্ম স্থানৰ হ'ব, মই চিন দিম। এইটো আপোনাৰ অযুগ্ম স্থানৰ হ'ল। 2টো এইফালে এইটো যুগ্ম স্থানৰ হ'ব। 3 হ'ব অযুগ্ম স্থানৰ। ঠিক তেনেকৈ এইটো হ'ব অযুগ্ম স্থানৰ আৰু এইটো হ'ব অযুগ্ম স্থানৰ। আমি এতিয়া এই গোটেইকেইটা আমি যোগ কৰিম। 4 + 6 + 9 + 7 আমি যোগ কৰিলে আমি কি পাম? যোগ কৰিলে এইটো 6 4 10, 6 4 10 হ'ল। 9 7 কিমান হ'ব? 9 7 16 ইকুৱেল কি পালোঁ? আমি 26 পালোঁ। ঠিক আছেনে? আমি পালোঁ এতিয়া 26, অৰ্থাৎ 26টো হ'ল আপোনাৰ ইয়াতে যিবিলাক অযুগ্ম স্থানৰ যিবিলাক অংক আছে সেইবিলাকৰ যোগফল হৈছে 26। ঠিক আছে? এতিয়া নেক্সট আমি ইয়াতে যিবিলাক যুগ্ম স্থানৰ অংককেইটা যোগ কৰিম। ধৰক কি আছে আমাৰ যুগ্ম স্থানৰ অংক? 5 আছে, মানে এটা এৰি এটা, আৰু 7 আৰু 3। আমি যদি যোগ কৰোঁ এতিয়া 5 + 7 + 3, তেন্তে কি হ'ব? এইটো 5 7 12, 12 3 15। আমি কি পালোঁ? 15 পালোঁ। আমি এতিয়া কি কৰিব লাগে? আমি এতিয়া এই যিটো 26 পাইছিলোঁ, আমি ইয়াৰ পৰা 26ৰ পৰা আমি এই 15টো আমি বিয়োগ কৰিব লাগে। বিয়োগ কৰিলে আমি কি পাম? আমি পাম 11। অৰ্থাৎ গোটেই সংখ্যাটোৰ ভিতৰত অযুগ্ম স্থানৰ অংককেইটাৰ যোগফল আৰু যুগ্ম স্থানৰ অংককেইটাৰ যোগফলৰ যিটো পাৰ্থক্য, সেইটো হৈছে এইটো, হয়নে? গতিকে আমি যদি পাৰ্থক্য পাম, আমি যদি বিয়োগফল পাম, সেই বিয়োগফলটোক আমি চাব লাগে যে অৰ্থাৎ বিয়োগফলটোক 11ৰে হৰণ যায় নে নাযায়। বা আমি হয়তো ইয়াতে কেতিয়াবা 22 পাম, কেতিয়াবা আমি 33 পাম, বা কেতিয়াবা হয়তো আমি 44 পাম, এনেকুৱা ধৰণৰ পাম, মানে 11ৰে হৰণ যোৱা সংখ্যা পাম। গতিকে যিহেতুকে আমি ইয়াতে 11ৰে হৰণ যোৱা সংখ্যা এটা পালোঁ, গতিকে কি আমি ক'ব পাৰিম যে এই গোটেই সংখ্যাটোকে 11ৰে হৰণ যাব। আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ যদি কেলকুলেটৰ আছে
তাত আপোনালোকে মাৰি চাব এই সংখ্যাটোক গোটেই সংখ্যাটোক আপোনালোকে 11 ডিভাইড কৰি চাব যে হৰণ যায় নে নাযায় আৰু হৰণ যোৱা মানে আকৌ সম্পূৰ্ণ হৰণ যোৱা মানে কি দশমিক হ'ব নালাগিব তাত আমি আমাৰ যেতিয়া কি হয় যেতিয়া সম্পূৰ্ণ হৰণ নাযায় পিছত মানে বাকী ৰৈ গ'ল তাত আমি দশমিক দি পেলাই আমি কৰি যাওঁ সেই বস্তুটো নহয় মানে সম্পূৰ্ণ হৰণ যোৱা মানে হৈছে কি অৰ্থাৎ যিটো হৰণ যোৱা বুলি ক'লে বা যিটো বিভাজ্যতা বুলি ক'লে সম্পূৰ্ণ হৰণ যোৱা বুলি লাগিব আৰু তাত দশমিক হ'ব নালাগিব পূৰা মানে বাকী শূন্য হ'ব লাগিব অচব বন্ধুসকল আজিলৈ ইমানেই ভিডিঅ'টো গতিকে যদি ভাল লাগিল তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰিব লগতে লাইক আৰু কমেণ্ট কৰিব ধন্যবাদ জয় অসম